বালি মহৎ কালেকশ্যন এই দুৰ্নীতিবিলাক যেতিয়া এটা এটাকে বিপিএফ দলৰ চৰকাৰ আহিলে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ফাইল খুলিম। UPPLৰ শাসন BTCত গতিকে ৰাইজে তুলনামূলকভাৱে চালে যে কোনে বেছি কাম কৰিব পাৰে তাৰ ভিজনটো ক্লিয়াৰ। गोदान भिडिअ आपडेट होनो सानदोङो जायफ्रा चेनेलाव गोदान चेनेलखौ साबस्क्राइब खालामनानै ला। नै आङो माबा कालार खानाय गोसोम जानायनि कालार फुनदों नालाय खानायाबो एसे फाथो बायदि गुफुर गुफुर जानो थांजोब्बाय। दा बेजों लोगोसे आं नोंथांमोननो मोनसे आपडेट भिडिअ होनो सानदों। दा ओरैबायदि जोंना दा मानाव गेदेर प्रमोद बर' सारखौ माखासे सेन्ट्रेलनि जे दैदेनगिरिफोर BPFनि दैदेनगिरिफ्रा माबायदि बेनि सायाव खोथा बुंगासिनो दं आरो माबायदि जेनेबा फैगोन जे BTC बिसायख'थिनि थाखाय गासैबो दलानो प्रिपेयार जानानै दं। आं दा बेखौनो नोंथांमोन फोरमायनो सानो। जोंना BPFआवनो दं होनजायो। दा इमानुएल सारखौबो खाम्फा बरगयारि थांनायनि उनावनो इमानुएलाबो UPPLआव हठात बेखौबो जइन जासिगोन होननानै बुंदों। दा बेनि सायावनो मानाव गेदेर जोंना इमानुएल सारा मा बुंदों नोंथांमोना खोनासंनानै लाबानो जाबाय। निश्चय बुजिगोन। भिडिअखौ स्किप खालामालासिनो नोंथांमोना भिडिअखौ नायगोन। এতিয়া ব্যস্ত ডাম্পাৰৰ পৰা কিমান টকা অৰ্জন কৰিব পাৰি সেইটোতহে। ইণ্ডিয়া টুডেত ৰিচেণ্টলি এটা আপোনাৰ ৰিপৰ্ট পাব্লিছ হৈছে। কিমান টকা প্ৰমোদ বড়োই BTCয়ে পাব লগা টকা হেৰুৱালে। প্ৰায় 124 কোটি টকা হেৰুৱালে তেওঁৰ অকাৰ্যক্ষম হোৱাৰ কাৰণে। আগৰ বাজেটৰ পইচা খৰচ কৰিব নোৱাৰাৰ কাৰণে এবাৰ নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে প্ৰমোদ বড়োক নিদিলে পইচা, মানে দিলে আমাৰ হেৰিক গাৰ্লছা ডাঙৰীয়াক দিলে আৰু আমাৰ ৰংহাং ডাঙৰীয়াক দিলে কাৰ্বি আংলং আৰু ডিমা হাছাওত। কিন্তু BTCক পইচা নিদিলে দুৰ্ভাগ্যজনক। আৰু যি ডাম্পাৰৰ বাতৰি ওলাইছে, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই শ্বৰ্ট নিজৰ কথা চিন্তা কৰে ন, গতিকে যিমান জলদি পাৰি আহৰণ কৰিব পৰা চিষ্টেমটো তেওঁ ভালকে বুজি পায়। এতিয়া ডাম্পাৰ এটাক ধৰিলেই হ'ল। এটা ডাম্পাৰৰ পৰা 1500 টকাকে কালেকশ্যন কৰাৰ বাতৰি স্পষ্টভাৱে প্ৰকাশ হৈছে। সময় বেছি নাইতো, সময় বেছি নাই। চেন্ট্ৰেলৰ পইচা আনিলে বিল বনাব লাগিব, প্ৰজেক্ট বনাব লাগিব। ডাম্পাৰৰ পইচা বিল বনাব নালাগে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়া এইকেইদিন সময় থাকোঁতে 3-4 মাহ আছে নেকি, এতিয়া সময়খিনিতে তেওঁ ডাম্পাৰৰ পৰা পাৰে, বালি মহলৰ পৰা পাৰে, মানে কিমান যে কৰিব তেওঁ। গতিকে এইখিনি সময়ত আচলতে BTCত প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ উন্নয়ন নকৰিলে। উন্নয়ন প্ৰমোদ বড়ো ডাঙৰীয়াৰ উন্নয়ন, নিজৰ উন্নয়ন হৈছে দেই। প্ৰমোদ বড়ো ডাঙৰীয়াৰ এনেকুৱা মানে পৰ্বত সদৃশ্য উন্নয়ন হ'ল। মই নাজানো পৰৱৰ্তী চৰকাৰবিলাকে যদি তদন্তৰ আওতালৈ যদি প্ৰমোদ বড়ো ডাঙৰীয়াক আনিব পাৰোঁ, যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা এটা দুৰ্নীতি যেতিয়া খোল খাব, গতিকে BTCৰ ৰাইজে মই অনুৰোধ কৰিছোঁ যে BPFৰ চৰকাৰ আহোঁতে যিমান আনন্দিত হ'ব, হিলাই ফুটাব, তাতকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ এই দুৰ্নীতি, ডাম্পাৰ কালেকশ্যন, বালি মহৎ কালেকশ্যন, এই দুৰ্নীতিবিলাক যেতিয়া এটা এটাকে BPF দলৰ চৰকাৰ আহিলে আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ ফাইল খুলিম, তেতিয়া আচলতে BTCৰ ৰাইজে বিহু অবতৰীয়া বিহু নাচ দিব। হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ কথা কয়, কি কয় 1900 কোটি নে কিবা 2000 কোটি টকাৰ কথা কৈ থাকে। দুৰ্নীতি বুলি নকয়, এইটো লাইবিলিটিজ বুলি কয়। আৰু মই দৰ্শকক ক'ব খোজো যে লাইবিলিটিটো কৰাপশ্যন নহয়। লাইবিলিটি মানে অভাৰ কাম কৰি দিছে। 2000 কোটি টকাৰ অভাৰ কাম কৰি দি লাইবিলিটি এটা হৈছে যিটো দিব লগা আছে মানুহক। আজি অসম চৰকাৰৰ লাইবিলিটিটো লাখ কোটিত আছে, অসম চৰকাৰৰ লাইবিলিটি। আৰু যি চৰকাৰে, আপুনিও যদি নিজৰ ঘৰত কাম কৰে আপুনি লাইবিলিটিত চলি থাকে, কাম কৰা মানে লাইবিলিটিত থকা। আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই যি দুৰ্নীতিৰ কথা কয়, 1900 কোটি নে কিমান কোটি টকাৰ কথা কয়, সেইটো আচলতে লাইবিলিটি। আৰু লাইবিলিটি আছিল, হয়, BPF চৰকাৰৰ লাইবিলিটি আছিল। বহুত কাম কৰা হৈছিল যিবিলাকৰ পইচা দিব লগা আছিল আৰু লাহে লাহে দিয়া হ'ল, হয়। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুৰ্নীতিৰ ডেফিনেশ্যনটো তেনেকুৱা। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া যিবিলাক দুৰ্নীতি কৰি আছে আমিতো চবেই গম পাই। আৰু নিশ্চিতভাৱে মানুহে যদি কৰ্মা বুলি এটা কথা আছে নহয়, কৰ্মা মানে কৰ্মফল মানুহে ভোগ কৰে, আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও কৰ্মফল ভোগ কৰিব, খাটাং। সেইটো সময়ত নিৰ্বাচন যদি ঘোষণা কৰা যায় তেন্তে পৰৱৰ্তী কি ধৰণে যাব নাযাব ৰাইজে নিশ্চয় বুজিব।
আৰু যোৱা 5টা বছৰত সম্পূৰ্ণ 5টা বছৰ হ'বহি UPPLৰ শাসন BTCত। গতিকে ৰাইজে তুলনামূলকভাৱে চালে যে কোনে বেছি কাম কৰিব পাৰে, কাৰ ভিজনটো ক্লিয়াৰ, কোনে বেছি কমিটেড হয়। গতিকে ইয়াৰ কাৰণে আমাৰ ট্ৰেক ৰেকৰ্ড 17 বছৰৰ যিটো ট্ৰেক ৰেকৰ্ড সেইটো আছে। আমি নকলেও হ'ব যে যি কাৰ্যকলাপ বা BTCত BPAB যি ধৰণে শাসন চলাইছিল, যি ধৰণে ৰাইজৰ মাজত এটা সমাদৰ লাভ কৰিছিল, গতিকে সেইটো আকৌ আমি ৰাইজৰ মাজত এটা স্পষ্ট এটা দেখা পাইছোঁ। মই এপ্লিকেশ্যনটো দিলোঁ প্ৰচিডিউৰ মতে। গতিকে মই নিৰ্বাচনত খেলিম। চাওক, দেখা নেদেখাটো আমিহে বনাই ল'ব লাগিব, কোনোবাটো ৰেডিমেড বনাই নিদিয়ে। গতিকে সমষ্টিত আকৌ নটিফিকেশ্যন দিব লাগিব যে যিবিলাক নতুনকৈ গাঁও অন্তৰ্ভুক্ত হ'ল, আৰু যদি 40টাৰ ভিতৰত থাকে তেন্তে নটিফিকেশ্যন দি অন্তৰ্ভুক্ত কৰিব লাগিব। নলবাৰী পাৰ্টৰ পৰা কিছুমান সোমাইছে, যদি দৰংগাজুৰিৰ ভিতৰত অন্তৰ্ভুক্ত কৰা যায় নে গহিবাৰী তাত অন্তৰ্ভুক্ত কৰা যায়। দ্বিতীয় কথাটো হ'ল যদি 60টা সমষ্টি যদি হয় তেন্তে তুলনামূলকভাৱে অলপমান কম হ'ব। যেনিবা পৰিষদৰ নিৰ্বাচনৰ ভোটাৰ এতিয়া এভাৰেজ 75 লিখি আছে, 75,000। গতিকে কি ধৰণে যায় এইটো অসম চৰকাৰে সিদ্ধান্ত ল'ব। আৰু ঠিক তেনেকৈ নিৰ্বাচনখন কোনে পাতিব এইটো স্পষ্ট নাছিলে। ইলেকশ্যন কমিশ্যনৰ অৰ্থাৎ ষ্টেট ইলেকশ্যন কমিশ্যনৰ দায়িত্ব দিয়া হৈছিলে, কিন্তু এইবাৰ সংবিধান যদি সংশোধন কৰা যায় একেদৰে ফৰ্মেলি ষ্টেট ইলেকশ্যন কমিশ্যনে নিৰ্বাচনৰ দায়িত্ব BTCৰ কাৰণে ল'ব। আগে পিছে ডিষ্ট্ৰিক্ট কাউন্সিলবিলাক DCবিলাকত থৈ দিয়া হৈছিল, কিন্তু আমাৰতো ইলেকশ্যন কমিশ্যন ষ্টেটত থৈ দিয়া হৈছিলে। অলপতে যোৱা 2 তাৰিখে BTCৰ এটা সময়ৰ ডেপুটি চিফ কাম্পা বৰগোহাঁই ডাঙৰীয়াই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। গতিকে ইয়াৰ ওপৰত নিৰ্ভৰ কৰি বা সেই বিষয়টোক লৈয়ে মানুহসকলে বহুতো স্পেকুলেশ্যন আৰু ঠিক তেনেকৈ অপপ্ৰচাৰ চলাই আছে যে অতি সোনকালে ইমানুৱেল মছাহাৰী ডাঙৰীয়াও আকৌ UPPLত যোগদান কৰিব। গতিকে এই বিষয়টো মই একেবাৰে নৎসাত কৰিছোঁ, আৰু তেনেকুৱা উৰা বাতৰি উচিত নহয়। গতিকে মোৰ ফালৰ পৰা মই স্পষ্ট কৰিব বিচাৰিছোঁ যে ন' ডাউট মই এটা সময়ত বেলেগত গৈছিলোঁ বিশেষ কাৰণে, কিন্তু আকৌ মই নিজৰ ঘৰলৈ ঘূৰি আহিলোঁ। গতিকে কোনো পধ্যে কোনো ধৰণে মই UPPL যোৱাৰ কোনো মনস্থ কৰা নাই। আৰু UPPLৰ মুৰব্বী ডাঙৰীয়া আমি ভালদৰে জানো, দূৰৰ পৰা অলপ ভাল দেখিব পাৰে, কিন্তু আমাৰ অঞ্চল বুলি আমাৰ এখেতৰ প্ৰতি কোনো এটা কিবা নাই, কোনোবা আকৃষ্ট নাই বা তেনেকুৱা এটা একেলগে কাম কৰাৰ পৰিৱেশখিনিও নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত। গতিকে কোনো পধ্যে মই অন্য পাৰ্টিত মই নাযাওঁ। আৰু আমাৰ যিসকল সতীৰ্থসকল আছে এখেতসকলো যাতে সেই ভুল সিদ্ধান্ত নকৰে, যি গ'ল। গতিকে মোৰ ফালৰ পৰা অনুৰোধ আৰু মোৰ ফালৰ পৰা স্পষ্টীকৰণ এইটোৱেই। পলিটিক্সত ইম্পচিবল বুলি কোনো কথা নাই, এতিয়াও যথেষ্ট সময় আছে। যদি মোজা পৰা হ'ব লাগিলে 40টা সমষ্টি আছে, 20টা ভাগ কৰিলেই হৈ যায় উইদিন 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত। কিন্তু এতিয়া কম্পিটিটিভ পলিটিক্স, আৰু পলিটিক্সটো হ'লে এটা চেছ গেমৰ নিচিনা, প্ৰতিটো মুভত কেলকুলেশ্যন কৰি মুভ কৰা হয়। লাষ্ট মমেণ্টত কোনে কি ৰল ল'ব সেইটো নিৰ্ভৰ কৰিব কেনেকুৱা পৰিস্থিতি উদ্ভৱ হ'ব। গতিকে এতিয়ালৈকে তেনেকুৱা এটা পিকচাৰবিলাক ক্লিয়াৰো হোৱা নাই, আৰু নিৰ্বাচন এটা ঢৌ অহা নাই BTC কাউন্সিল নিৰ্বাচনত। গতিকে স্পেকুলেশ্যন এইটো সময়ত কি ধৰণে যায়। গতিকে আজিৰ ধৰণৰ যেনেকৈ UPPLৰ লগতো আছে, আৰু এটা ৰাজনৈতিক পাৰ্টি হিচাপে এখেতসকলৰো অংক এটা আছে। কাৰণ মই জানো এটা নেশ্যনেল পাৰ্টি হিচাপে এখেতসকলৰ বিশেষকৈ MLA নিৰ্বাচনৰ প্ৰতি এখেতসকলৰ বেছি যুঁজাটো চলাব। গতিকে কাউন্সিল এটা সাধাৰণ এটা শাসন ব্যৱস্থা, ষ্টেট গভৰ্ণমেণ্টে যি গভৰ্ণমেণ্ট চলে কাউন্সিলতো সেই ইয়াৰ ওপৰত নিৰ্ভৰ কৰি চলিব লাগিব। গতিকে ষ্টেট গভৰ্ণমেণ্টখন যদি দখল হৈ যায় কাউন্সিলনো কি ডাঙৰ কথা। গতিকে নেশ্যনেল পাৰ্টিবিলাকৰতো পুৰা সমগ্ৰ ভাৰতবৰ্ষ গোটেই ভাৰতখনেই আছে এটা স্প্ৰিং বৰ্ড, কাউন্সিলটো এটা স্প্ৰিং বৰ্ড। গতিকে কাউন্সিলখন যদি আমি চৰকাৰটো গঠন কৰিব পাৰোঁ নিশ্চয় পৰৱৰ্তী MLA নিৰ্বাচনৰ কাৰণে ভাল হয়। बेयाव माखासे दैदेनगिरिफ्रा दा बहुद गुलुं गुजुं जागासिनो दं आरोखि। दा बेजों लोगोसेनो माखासे नै दा जोंना जेनेबा UPPL नि जेनेबा सेन्ट्रेल इयुथ्सनि सेक्रेटारि
दा बेबो बुंगासिनो दङ माखासे नै दा बेयो माखासे आबाद मावनायजोंसो दा पलिटिकेलजों केरियार जेनेबा पलिटिकेलखौ बांद्राय मोजां मोना बायदि दा माखासे नेक्स्ट जेन मा जायो नेक्स्ट जेने इलेक्सन खाथिफ्राव बोरैबा जुदि माबाफ्रा बांद्राय बबेबा पार्टियाव दैदेनगिरिफ्रा गोजान गोजान बिनि थाखाय जेव जेव जायोब्ला बबेबा दैदेनगिरिनि माखासे आफादनि दैदेनगिरिफ्रा ओंखारनो हागौ नामा बे सम्भाबना आरोखि दा नेक्स्ट नेनानै थानोसै रायजोफोर नोंथांमोना मा बुङो बे भिडिअनि सायाव